নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কেইবাদিনৰ মূৰত এটি ভিডিঅ' বনাবলৈ লৈছোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই বনাম ফুচকা। ফুচকা বনাবৰ কাৰণে প্ৰথমে কুকাৰত আলু বইল কৰি ল'ম। আলু পিটিকাখিনি তৈয়াৰ কৰিবৰ কাৰণে জলকীয়া, পিঁয়াজ, আদা সৰু সৰুকৈ কাটি লৈছোঁ। প্ৰথমে পানীখিনি বনাই ল'ম। এনেধৰণৰ পেকেট বজাৰত কিনিবলৈ পায়, দোকানতো পায়, আপোনালোকে আনি ল'ব পাৰে। ইয়াতে সকলোখিনি থাকে। পেকেটটোৰ পৰা আমি এতিয়া উলিয়াই ল'ম। এয়া হৈ গ'ল ফুচকা। এইটো ফ্ৰাই কৰি ল'ব লাগিব ৰিফাইনত। এইটো হৈ গ'ল তেতেলী পানী। তেতেলী পানী মানে পাউডাৰ গুড়ি থাকে, পানীত মিহলাই ল'ব লাগিব। আৰু এইটো হৈ গ'ল পদিনা। এইটো হৈ গ'ল খেজুৰৰ পাউডাৰ। এইটো পদিনা পাউডাৰ। এইটো হৈ গ'ল তেতেলী পাউডাৰ। এতিয়া মই তেতেলী পাউডাৰখিনি পানীত গুলি ল'ম। এতিয়া পানীত পাউডাৰখিনি মিহলাই ল'ম। পাউডাৰখিনি পানীৰ লগত ভালদৰে গুলি ল'ম। তেতেলী পাউডাৰ গুড়িখিনি পানীৰ লগত ভালদৰে মিহলাই লৈছোঁ। দেখিছে মিহলি হৈ গৈছে। এতিয়া অলপ পদিনা পাউডাৰ দি দিম, তেতিয়া খাবলৈ টেষ্টি হ'ব। ফুচকাখিনি ফ্ৰাই কৰিবৰ কাৰণে তেল গৰম হৈ গৈছে। এতিয়া তেলত ফুচকা দি দিম। মোৰ ফুচকা ফ্ৰাই কৰা হৈ গৈছে। এতিয়া আলু পিটিকাখিনি বনাই ল'ম। আলুখিনি বইল কৰা হৈ গৈছে। এতিয়া আলুখিনি পিটিকা বনাই ল'ম। কাটি থোৱা ধনিয়া, আদা, জলকীয়া, পিঁয়াজ সকলোখিনি ইয়াত দি দিম। এতিয়া ইয়াত চাট মছলা, ক'লা নিমখ দি দিম। সৰু সৰুকৈ ভাঙি পিটিকা বনাই ল'ম। আলু পিটিকা বনোৱা হৈ গৈছে। আহক এতিয়া খাবলৈ আৰম্ভ কৰোঁ। এনেদৰে বনাই খাই চাব, কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু কাষতে থকা বেল আইকনটো দবাই ৰাখিব, যাতে আগলৈ মই ভিডিঅ'বিলাক দিলে আপোনালোকে সকলোতকৈ আগতীয়াকৈ পায়। ধন্যবাদ।